নমস্কাৰ। অহাকালিলৈ অনুষ্ঠিত হ'ব লগা গ্ৰেড 3 এক্সামৰ উপযোগী হোৱাকৈ আপোনালোকলৈ কেইটামান কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আশা কৰোঁ কালিলৈ অনুষ্ঠিত হ'বলগীয়া এক্সামটোত আপোনালোকক কুৱেশ্যন এনচাৰকেইটা সহায় কৰিব। কুৱেশ্যন নম্বৰ 1, প্ৰাৰ্থনা সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে অপশ্যন বি, কেশৱ চন্দ্ৰ সেন। ইয়াৰ পাছৰটো কুৱেশ্যন হৈছে কোনখিনি সময়ক মানৰ দিন বুলি কোৱা হয়? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন এ, 1821 চনৰ পৰা 1825 চনৰ সময়খিনিক মানৰ দিন বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য কোন জিলাত আছে? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন ডি, নগাঁও। নগাঁও জিলাত লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত। ইয়াৰ পাছৰটো কুৱেশ্যনলৈ আহিছোঁ। তলৰ কোনটো মানৱসৃষ্ট সম্পদ, অৰ্থাৎ ইয়াৰ কোনটো মানুহে সৃষ্টি কৰিছে? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চি, জলসিঞ্চন নলা। ইয়াৰ পাছৰটো কুৱেশ্যনত সুধিছে এছিয়া আৰু আফ্ৰিকা মহাদেশৰ মাজৰ সীমা কিহে নিৰ্ধাৰণ কৰিছে? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন এ, লোহিত সাগৰ। ইয়াৰ পাছৰটো কুৱেশ্যন সুধিছে পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগ গডউইন অষ্টিন কোন মহাদেশত অৱস্থিত? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বি, এছিয়া মহাদেশত। আৰু পৃথিৱীৰ সকলোতকৈ উচ্চতম শৃংগটো এছিয়া মহাদেশতে অৱস্থিত। ইয়াৰ পাছৰটো কুৱেশ্যন সুধিছে উত্তৰ পূব সীমান্ত ৰেলমণ্ডলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চি, মালিগাঁও। গুৱাহাটী মালিগাঁৱত উত্তৰ পূব সীমান্তৰ ৰেলমণ্ডলৰ মুখ্য কাৰ্যালয় অৱস্থিত। ইয়াৰ পাছৰটো কুৱেশ্যনলৈ আহিছোঁ। সংবিধান সভাৰ প্ৰথমখন বৈঠকত সভাপতিত্ব কোনে কৰিছিল? ইয়াত প্ৰথমখন বুলি সুধিছে, সেইবাবে ইয়াত ৰাইট এনচাৰটো হ'ব অপশ্যন বি, সচ্চিদানন্দ সিনহা। ইয়াৰ পাছৰটো কুৱেশ্যন সুধিছে যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোনখন দেশক কোৱা হয়? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চি, আমেৰিকা। ইয়াৰ পাছৰটো কুৱেশ্যন সুধিছে ৰাষ্ট্ৰসংঘ দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন এ, 24 অক্টোবৰ। 24 অক্টোবৰৰ দিনটোত ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন, আন্তঃৰাষ্ট্ৰীয় হকী ফেডাৰেশ্যনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন ডি, ছুইজাৰলেণ্ড। ছুইজাৰলেণ্ডত আন্তঃৰাষ্ট্ৰীয় হকী ফেডাৰেশ্যনৰ মুখ্য কাৰ্যালয় অৱস্থিত। ইয়াৰ পাছৰটো কুৱেশ্যন হৈছে বিনিময় প্ৰথাৰ বাবে বিখ্যাত জোনবিল মেলাখন কোন জিলাত অনুষ্ঠিত হয়? ইয়াত অসমৰ হ'ব লাগিছিলে, অসমৰ কোন জিলাত অনুষ্ঠিত হয়? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বি, মৰিগাঁও জিলাত। ইয়াৰ পাছৰটো কুৱেশ্যন হৈছে ভাৰতত স্থাপন কৰা প্ৰথম বেংকটোৰ নাম কি? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চি, বেংক অৱ হিন্দুস্তান। ইয়াৰ পাছৰটো কুৱেশ্যন হৈছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন ডি, 21 জুন। 21 জুন তাৰিখে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়।